নমস্কাৰ মোৰ প্ৰথমটি ব্লগলৈ মই নবাৰতে আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ ঘৰতে। কেইবাদিন ধৰি মোৰ দেহা অসুস্থ হৈ আছিল আৰু সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি 10 দিন আগতে মোৰ দুৰ্ঘটনা এটা হৈছে, মোৰ গাড়ীৰ লগত হৈছিল আৰু দুৰ্ঘটনাটোত মই অকণমান বুকুত দুখ পাইছোঁ আৰু মোৰ লগৰ এজন আছিল, তেওঁ হাতত দুখ পাইছে আৰু গাড়ীখন মই দি থৈ আহিলোঁ ইঞ্চুৰেঞ্চ ক্লেইম কৰিবলৈ ডিব্ৰুগড়ত। আৰু বুকুত দুখ পোৱাৰ কাৰণে মই ডক্টৰ ট্ৰিটমেণ্ট কৰিছোঁ আৰু মই গাঁৱলীয়া ট্ৰিটমেণ্টো কৰিছোঁ, দুয়োটাই কৰিছোঁ। আজি সুস্থ হ'ব পাৰিছোঁ 95% আৰু আছে মোৰ আজি মোৰ এয়া ভাই গুটি। হাই কৈ দে গুটি। হাই। গুটিটোৰ অৰিজিনেল নামটো কি আছিলে? অৰ্ণৱ। কোন ক্লাছত পঢ়িছ? 6ত। এই 6ত পঢ়িছে আৰু আমি খাই আছোঁ মাহ প্ৰসাদ। এয়া মাহ প্ৰসাদ আছে আৰু সেইফালে মোৰ স্পেচিয়েল আইটেম এটা আছে, আপোনালোকক মই দেখাইছোঁ। এয়া মোৰ স্পেচিয়েল আইটেম। এইখিনি কি বুলি কয় গুটি? কাবেলি বুট। আমাৰ দুজনীও আছে, খটাহু পিছফালে আছে। মই আপোনালোকক আচলতে দুৰ্ঘটনাটোৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু ক্ষমা বিচাৰিছোঁ। এবাৰ পৰা আপোনালোকে পাই থাকিব। আপোনালোকক মই জনাব বিচাৰিছোঁ যে মোৰ মাৰ্চ মাহতে এখন দোকান মই অপেনিং কৰিম, ঢোল খোলৰ দোকান। কাৰোবাক যদি ঢোল লাগে, ভাল ঢোল লাগে, মোক কণ্টেক্ট কৰিলেও হ'ব। মোৰ ফোন নম্বৰটো আপোনালোকক মই কৈ দিছোঁ 9957010509। আকৌ এবাৰ কৈ দিছোঁ 9957010509। আৰু মোৰ এড্ৰেছটো হৈছে আপোনাৰ ঠিকনাটো নাহৰকটীয়া চাচনি মেৰবিল পৰ্যটকৰ ওচৰতে মোৰ ঘৰ। তাত আপোনালোকে আহিলে মোক ফোন কৰিলে মোক কণ্টেক্ট পাই যাব। আৰু ভাল ঢোল লাগিলে ক'ব। প্ৰায় মাৰ্চৰ মাজভাগত মোৰ ঢোল আহিব। নতুন দোকান মই বনাই আছোঁ, ফুল প্ৰফেশ্যনেল বস্তু। আপোনালোকে পাই থাকিব মাৰ্চৰ মাজৰ সপ্তাহটোৰ পৰা যিকোনো বস্তু। আজি প্ৰথমটো ব্লগ মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। গুড বাই।